Hey guys নহয় হাই হেল্ল' নমস্কাৰ আপোনাক দিম উপহাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি যোনটো ব্লগ হ'বলৈ গৈ আছে সেইটো কোনো ব্লগ বুলি নহয় মানে এটা ভিডিঅ' হ'ব এটা টেকনিকেল ভিডিঅ' হ'ব যোনটো আপোনালোকে মানে গম পাব পাৰিব যাতে এখন মই কথাটো আপোনালোকক কৈ দিছোঁ এতিয়া পৰাই যদি এখন আপুনি যে লৈছে বোলে গাড়ী এখন লৈছে আপুনি এটা নতুন গাড়ী এখন লৈছে বা এইদিনতে কিনিব বা আপোনালোকে কিনাৰ প্লেন হৈ আছে তো আপোনালোকে এটা মানে ইণ্টেৰিয়ৰ প্ৰফাইলটোত কি ডিজাইন কৰিব মানে আপোনালোকক কৈ দিছোঁ মই ইণ্টেৰিয়ৰত কি লগাব আজিকালি ইণ্টেৰিয়ৰ প্ৰফাইলটো মানে যেতিয়া আপোনালোকে গাড়ীখনৰ ভিতৰত সোমাব একদম ধুনীয়া এটাতো একদম চাইন লুক দিয়ে যে গাড়ীখনৰ কেনেকুৱা এটা মানে হ'ব লাগে সেইটোতো কোম্পানীৰ ফালৰ পৰা দিয়ে হ'লেও আপোনালোকে কি লগাব তাত কি লাগিলে ভাল হ'ব মানে আপোনালোকক মই কৈ দিছোঁ মানে ইয়াত এতিয়া মই যোনটো বস্তু আপোনালোকক দেখাবলৈ গৈ আছোঁ সেই বস্তুটোনো হয় কি আপোনালোকক সকলো ক'ম আৰু এইটো হৈছে এটা অডিঅ' ছিষ্টেম বুলিয়ে ক'ব লাগিব মিউজিক ছিষ্টেম যেনেকৈ এটা নতুন আজিকালি গাড়ীবোৰততো থাকেই আৰু এইটো আপোনালোকে অৰ্ডাৰ কৰি পেলাইও মানে লগাব পাৰে তো ফাৰ্ষ্টত এতিয়া গাড়ীখন খুলি লওঁ এতিয়া আপোনালোকক দেখাই আছোঁ চাই থাকক তো বলক ফাৰ্ষ্টতে এতিয়া আমি গাড়ীখন চাবিটো সোমাই লওঁ আৰু এতিয়া আপোনালোকে এটা চাউণ্ড শুনি আছে এই চাউণ্ডটো মানে কি হৈছে গাড়ীখন যেতিয়া আপুনি অফ হৈ গ'ল মানে দৰ্জাখন যেতিয়া মই লক কৰি দিলোঁ মানে তেতিয়া গাড়ীখন এতিয়া যোনটো আপোনালোকে চাউণ্ড শুনি আছিলে সেই চাউণ্ডটো নাইকিয়া হৈ গ'ল আৰু যদি আকৌ দৰ্জাখন খুলি পেলাই আকৌ মই চাবিটো মানে অন কৰোঁ তেতিয়া আকৌ চাউণ্ড হ'ব এইটো মানে আজিকালি আৰু ফিচাৰ্ছ ধেৰ না সেইটো কাৰণে তো এতিয়া ফাৰ্ষ্টতে আপোনালোকৰ যোনটো মাল মই দেখাবলৈ এতিয়া গৈ আছোঁ অলপ আন্ধাৰ আহিছে আপোনালোকে বেয়া নাপাব আৰু এতিয়া যোনটো মাল আপোনালোকক দেখাবলৈ গৈ আছোঁ সেইটো হৈছে উডমেনৰ এটা মানে অডিঅ' ষ্ট্ৰিঅ' মানে মিউজিক ছিষ্টেম বুলি কৈছোঁ অডিঅ' ষ্ট্ৰিঅ' এইবোৰ বাদ দিয়ক মানে মিউজিক ছিষ্টেম আৰু সেই মিউজিক ছিষ্টেমটোনো কি আপোনালোকে দেখা পাব এইটো আপোনালোকে চাওক মালটো হৈছে এইটো মানে আপোনালোকক দেখাই দিছোঁ এতিয়া ৰেডিঅ' লাগি আছে এতিয়া যদি হোম পেজটো কৈ দিম আপোনালোকক দেখাই আছোঁ মই হোম পেজটো দেখিছে এইটো উডমেন এতিয়া উডমেনৰ এইটো হৈছে মেইন ইয়াৰ যোনখন ডিছপ্লে তাত আপোনালোকে কি শ্ব' কৰি আছে আপোনালোকে দেখি আছে আৰু যোনটো চাউণ্ড এটা বাজি আছে সেই চাউণ্ডটো আপোনালোকক অফ কৰি দিছোঁ মানে ৰেডিঅ'টো অন হৈ আছে মই ৰেডিঅ'টো মানে আগতে অন কৰি থৈছিলোঁ তো সেইটো কাৰণে ৰেডিঅ'টো আপোনালোকক মই অফ কৰি পেলাই এতিয়া দেখাই আছোঁ আৰু এতিয়া একদম ৰেডিঅ'টো অফ কৰি দিলোঁ আৰু এতিয়া আপোনালোকক যোনটো মই দেখাবলৈ গৈ আছোঁ ইয়াৰ মেইন হৈছে এইখন আপোনালোকে দেখি আছে ডিছপ্লে আৰু ডিছপ্লেখনো বহুত ইঞ্চি ডাঙৰ আৰু যোনবিলাক মানে আজিকালি এটা গাড়ীত যোনবিলাক মানে সৰু গাড়ীত ডিছপ্লে দিয়ে হ'লেও ইমান এটা ডাঙৰ নিদিয়ে তো সেইটো কাৰণে আপোনালোকে এই যোনটো বস্তু দেখি আছে এইখন লগাব পাৰিব মানে এটা বাজেটটো চাই আপোনালোকে 13,000 এনেকুৱা মানত পাই যাব 13 বা 15,000 ভিতৰত এইটো পাই যাব লাগে আৰু মই এইটো অৰ্ডাৰ কৰিছিলোঁ 13,000 লৈছিলে আৰু এইটো হৈছে মানে এটা বেলেগ কাউণ্ট্ৰিৰ হয় আৰু ইয়াতে আমাৰ ইণ্ডিয়াটো মানে এইটো চেল হয় তো সেইটো কাৰণে আগামা কাৰ লঞ্চাৰ বুলি এইটো নাম আপোনালোকে উডমেন বুলি চাৰ্চ কৰিলে গুগলত পাবই আৰু ইয়াতে এতিয়া নতুন কি ফিচাৰ্ছ নতুন কি আছে আপোনালোকক সকলো দেখাম চাই থাকক ইয়াতে কি ফিচাৰ্ছ আপোনালোকে পাব কি নাপাব সকলো প্ৰথম পৰা ষ্টাৰ্ট কৰি দিছোঁ আপোনালোকে চাব পাৰে একদম ধুনীয়াকৈ এই মালটো এইটো হৈছে ৱাইফাই মানে যদি আপোনালোকে নিজৰ মোবাইলটো ইয়াত কানেক্ট কৰি গান ভিডিঅ'জ ইউটিউব ফেচবুক চব কৰিব পাৰে মুঠতে আপোনাৰ একাউণ্টটো মানে আপোনাৰ যোনটো ৱাইফাই সেইটো ইয়াত কানেক্ট হৈ থাকিব আৰু এইটো হৈছে ব্লুটুথ আপোনালোকে চবেই জানিছে ব্লুটুথ কানেক্ট কৰিব পাৰিব আৰু আজি ডেট বাৰ চব ওলাই আছে আপোনালোকে দেখি আছে 16 মাৰ্চ 2021 4:38 PM আৰু এই মালটো হৈছে এইটো আপোনালোকে দেখিছে এইটো হৈছে ৰেডিঅ' আৰু ৰেডিঅ' ছিষ্টেমো ইয়াতে দিয়া আছে আৰু বৰ্তমান আমাৰ এইখিনিত ৰেডিঅ' তেনেকৈ নাপায় হ'লেও গুৱাহাটী ছাইডত একদম ধুনীয়া ক্লাছিক ৰেডিঅ' পায় আৰু নেভিগেশ্যন আপোনালোকে ইয়াতে ফাৰ্ষ্টতে পাব নেভিগেশ্যন মানে ইয়াত চাই দিব নালাগে গুগল মেপত মানে আপুনি ক'ৰবাত গৈছে বোলে এই গুগল মেপ মাৰি পেলাই আপোনালোকে চাই যাব নালাগে মানে ইয়াতে চলাইও থাকিব পাৰে আৰু পাছৰ যোনজন বহি আছে সেইজনে এনেকৈ চায়ো যাব পাৰে ধুনীয়াকৈ যে ক'ত যাব লাগে কি কৰিব লাগে কোনখিনিত কোনটো টাৰ্ণিং ল'ব লাগে আৰু ইয়াতে আপোনালোকে পাই যাব মিউজিক ইয়াৰ পৰা ধুনীয়াকৈ মিউজিক শুনি যাব পাৰিব আৰু এই মালটো হৈছে আপোনালোকক দেখাই দিছোঁ এইটো এটা ভইচৰ কাৰণে দিয়া আছে এইটো ভইচ আপোনালোকক দেখাইছোঁ ইয়াত কি হৈছে চাওক এই গুগলৰ নিচিনাকৈ এইটো এটা কাম কৰিব ভইচ দিয়া আছে এতিয়া লিচেনিং এনেকৈ দেখাই আছে মানে মোৰ এতিয়া কানেক্ট হৈ থকা নাই তো সেইটো কাৰণে এতিয়া একো অহা নাই যেতিয়া কানেক্ট কৰিব আপোনালোকে তেতিয়া এইটো ডাইৰেক্ট লৈ ল'ব যদি কয় প্লে জুবিন গাৰ্গ চং তো আহি যাব ইয়াত আৰু এইটো হৈছে আপোনালোকে দেখি আছে এইবোৰ ছেটিংছ আছে মিলাব পাৰিব আপোনালোকে ধুনীয়াকৈ আৰু এপছ মানে কি এতিয়া আপোনালোকক দেখাই দিছোঁ এবাৰ মই আৰু এইবোৰ ইয়াত যেনেকৈ এটা মোবাইলৰ নিচিনা আপোনালোকে চাওক এইটো চব আছে ইয়াতে এইটো হৈছে আগামা কাৰ লঞ্চাৰ এইটো নামটো হৈছে ইয়াৰ আগামা কাৰ লঞ্চাৰ তাৰপিছত ব্লুটুথ কেলকুলেটৰ তাৰপিছত আপোনালোকে দেখি আছে কিমানখিনি আছে এইবোৰ
আৰু এটা বস্তু আৰু ইয়াত আছে ইণ্টাৰনেট আপোনালোকে ইয়াতে যাব পাৰে গৈ পেলাই ইয়াতে নেট ছেট চব অন কৰিব পাৰিব নেট ব্লুটুথ আছে তাৰপিছত ইয়াতে দেখিছে আপোনালোকে এইটো আহিয়ে গ'ল ইউটিউব ফেচবুক মই কৈছিলোঁৱেই চব ইয়াতে কৰিব পাৰে মানে এটা স্মাৰ্টফোন লাগি আছে গাড়ীত আৰু আপোনালোকক দেখাই দিছোঁ মই তামাম মাল আৰু এইটো হৈছে ফোন আৰু ফোনটোত আপোনালোকক দিছোঁ এইটোত মানে ফোন কলিঙৰো অপশ্যন দিয়া আছে ফোন এইটো লগাব পাৰিব আপোনালোকে দেখিছে আৰু যেতিয়া গাড়ীখন ষ্টাৰ্ট হৈ গৈ থাকিব ৰানিং হ'ব তেতিয়া এইটো 0 পৰা কিমান কিলোমিটাৰ পাৰ আৱাৰ গৈ আছে চব ওলাই থাকিব সেইটো আৰু আপোনালোকক এবাৰ দেখাই দিছোঁ এইটো অটো কৰি পেলাই আৰু এতিয়া এইটো আপোনালোকে দেখি আছে হুণ্ডাই ইয়াত লগো থাকে মানে লগা আছে অলৰেডি আছে এইটো আৰু আজি হৈছে টিউজডে মঙলবাৰ সেইটো কাৰণে আৰু টাইমটো ওলাই আছে ডিজিটেল এনালগ দুইটাতে টাইমটো ধুনীয়াকৈ ওলাই থাকে আৰু আপোনালোকৰ এবাৰ বস্তু এটা হৈছে এটা মিউজিক ইয়াৰ মই শুনাই পেলাই দেখাই দিম আৰু যদি আপোনালোকে বিচাৰে ইয়াৰ পৰাও কণ্ট্ৰল কৰিব পাৰে আৰু তাতো কণ্ট্ৰল কৰিব পাৰে ইয়াতে আপোনালোকে দেখি আছে চুইচ আছে ইয়াৰ যোনটো চাউণ্ড কোৱালিটি এবাৰ শুনাই দেখাই দিছোঁ মানে বেছিকৈ শুনাব নোৱাৰিম কপিৰাইট লাগি যাবতো সেইটো কাৰণে খুব বেছি 5 ছেকেণ্ডত আপোনালোকক মই শুনাই দিছোঁ ষ্টাৰ্ট तुझे है तो है सारी खुरियां कहाँ है बदरी की दुल्हन